গাইজ কেনে আছে সকলো মেৰি খ্ৰীষ্টমাছ সকলোকে মই আজি আপোনালোকৰ মাজত এইটো কাৰণতে আহিছোঁ মই খুলিব গৈ আছোঁ এটা গিফ্টছ মানে গিফ্টটো মই আনবক্সিং কৰিম আৰু এই গিফ্টটো আছিলে আমাৰ খ্ৰীষ্টমাছ গিফ্ট মানে আমাৰ হৈছিলে লাকি ড্ৰ নম্বৰ মানে আমাৰ টকেন কেইটামান লিখি কেনে গোটেইকেইজনৰ নাম টকেন লিখি ৰখা হৈছিলে আৰু এজনে টকেনটো উঠাব লাগে আৰু যাৰ ভাগ্যত যাৰ নাম পৰে তেখেতক এটা সৰু সৰু গিফ্ট কৰিব লাগে মোৰ ভাগ্যত পৰিছিলে মোৰ দাদা এজন আৰু মই এটা সৰু ছোট গিফ্ট দি দিছোঁ কিন্তু মোৰ ভাগ্যতনো কি আছিলে মই সেইটো আপোনালোকৰ লগত একেলগে আনবক্সিং কৰিব গৈছোঁ ঠিক আছে গিফ্ট কৰা না মই চাইছোঁ কি দিছে মোৰ ভাগ্যত কেনে পেকিং কৰিছে চাচোন একদম মোক দিছিলে গিফ্টটো চিৰিয়াছ মানে আমাৰ একেলগে গিফ্ট চিৰিয়াছ দিছিলে গিফ্টটো Thank you.